হেল্ল' এভৰিৱান, মই ভৈৰৱীৰ এটা নতুন কবিতালৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম আপুনি আহিব। কবিতাটি লিখিছোঁ মই আৰু তিনিচুকীয়াৰ সুমনে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই চেনেলটোৰে এটা কবিতা আছিল এটি প্ৰেমৰ কবিতা। বৰ্তমান ই 5K ভিউজ পাবলৈ সক্ষম হৈছে। তাৰ বাবে আপোনালোকক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। এনেকৈ আমাক মৰম দি যাব আৰু কবিতাবোৰ শুনি কেনে পায় কমেণ্ট বক্সত লিখিব নাপাহৰিব আৰু জনাই দিব কোন কোন ঠাইৰ পৰা আপোনালোকে মোৰ কবিতাবিলাক শুনে। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ কবিতা আপুনি আহিব। মই বহুত বৰ হাৰে আছিলোঁ জানে আপোনাৰ অপেক্ষাত। ৰাতিৰ গভীৰতাত আন্ধাৰৰ সৈতে বাৰ্তালাপ হৈছিল মোৰ। পোৱা নোপোৱাৰ কাহিনীবোৰ উনুকিয়াই আছিলোঁ। চকুৰ পতাত আৱৰি ৰাখিছিলোঁ আপোনাক ভাল পোৱাৰ অৱসাদবোৰ। নষ্টপ্ৰায় আশাৰ পৃষ্ঠাবোৰ ক্ৰমে ঢলি পৰিছিল জানে সন্ধিয়াৰ বেলিটিৰ দৰে। য'ত আৰম্ভই নাছিল তাত হেৰুৱাৰ প্ৰশ্ন ক'ত? আপুনি ভাল লগাই হৈ থাকিব সদায়। ভাল পোৱা হ'ব নালাগে বাৰু দিয়ক। এসাগৰ মৰম আজিও আপোনাৰ বাবেই সাঁচি থৈছোঁ। নিলিখি নোৱাৰিলোঁ জানে আপোনাৰ বাবে একলম। মনত হাজাৰটা প্ৰশ্ন আছিল। নাই আজি নালাগে, পাছত কেতিয়াবা কম সময় মিলিলে। ভালে থাকক আপুনি। কেতিয়াকৈ আহে জনাব নাপাহৰিব কিন্তু।